নমস্কাৰ বন্ধুসকল, কিছুমান কথা দুখ লাগে যেতিয়া অসমীয়াৰ গানৰ নামত কিছুমান অসভ্য নিৰ্লজ্জ গান ৰচনা কৰি পাব্লিচিটি কৰা হয়, তেতিয়া হয়তো আমাৰ দুখ লাগে। কাৰণ জুবিন দাহঁতৰ দৰে ইমান মহান মহান ব্যক্তি, জুবিন দা, ভূপেন দা, তেওঁলোকে ইমান ধুনীয়া গান সৃষ্টি কৰি থৈ গৈছে, যিবোৰ গান শুনিলে মানুহৰ দেহা হাত পৰি যায়। কিন্তু আজি মই এনে এটা গানৰ বিষয়ে আপোনালোকৰ মাজত লৈ আহিছোঁ। সেই গানটো শুনাৰ পিছত আপোনালোকে ক'ব যে এই গানটো কোৱা হ'লে কিজানি ভলুকা বাঁহে পিঠি ফালি দুচেও কৰিলোঁ হয়। গতিকে বন্ধুসকল, ভূপেন দাৰ গীত নহয়, জুবিন দাৰ গীত নহয়, এইটো হৈছে এটা গান, যিটো গান শুনিলে মানুহৰ মাথাত যিখিনি মাল আছে, সেইখিনি মাল নিমিষতে হয়তো গৰম হৈ ইমান উত্তাপ হৈ যাব যে সেই তাপ যেতিয়া বিস্ফোৰণ হ'ব, হয়তো কি হ'ব সেইটো মই ক'ব নোৱাৰোঁ। গতিকে বন্ধুসকল, আজি এই ভিডিঅ'টো চাওক আহকচোন। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'ৰ সৈতে মই মিষ্টাৰ ৰাজখোৱা। গতিকে পলম নকৰি আহকচোন চাওঁ ভিডিঅ'টি। আজি আমি এনে এটা মক্কেলৰ বিষয়ে আলোচনা কৰিম, যিটো মক্কেলে গান সৃষ্টি কৰিছে, তাকো শ্যাম কানু দূৰৈ হৈনা যাবা এই গীতটিৰ পৰা নকল কৰি এনেকুৱা এটা অসভ্য গান সৃষ্টি কৰিছে, এই গানটো শুনি মই আজি লাজ পাইছোঁ। তেওঁ মই কৈছোঁ যে আমাৰ অসমীয়াৰ সংস্কৃতিৰ গান, হৰিনাম হওক, বৰগীত, লোকগীত, এইসকলক নকল কৰি, এইসমূহ গীত নকল কৰি যাতে দুনাই বেয়া বেয়া নিৰ্লজ্জ গান নুলিয়ায়। কাৰণ আপোনাৰ লক্ষীয়া বহুত মই দেখিছোঁ, আপোনাৰ প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভা সৎ কামত ব্যৱহাৰ কৰক। এনে কিছুমান আমাৰ অসমীয়া সংস্কৃতিৰ যিসমূহ গান, শ্যাম কানু সংস্কৃতিৰ লগত যিসমূহ গান খাপ খাই আছে, এইবিলাক গানৰ ওপৰত এনে কিছুমান বেয়া ভাষা ইউজ কৰি নহয়। আৰু কি বুলি কৈছে গানটো? মানে দাঙি দিব লাগে ন? তেতিয়াহ'লে এটা কথা কওঁ, দাঙি নিদিবা। যদিহে বেয়া মানুহে পায়, তেতিয়াহ'লে তাক ভোট জলকীয়া সানি দিব। গতিকে মক্কেল, তোক কৈছোঁ, তই এনেকুৱা গান যদি দুনাই লিখ ন, তোৰ পিঠি যে মই ঔষধীয়া কৰিম, সেইটো হ'লে খাটাং। পিছত দুখ দি লাভ নাই, কাৰণ মই বহুত দেখিছোঁ, তুলসীয়া মক্কেল বহুত দেখিছোঁ। অসমীয়া গানৰ নামত কিছুমান ভেকু ভাওনা কৰি থাকে, নিজেতো নিজে মাথা খটাই এটা ভাল গান সৃষ্টি কৰিব নোৱাৰে, বা কিছুমান অসমীয়াৰ গীতৰ লগত সংগতি থকা যেনে বৰগীত, লোকগীত, এইসমূহ নকল কৰি আমাৰ অসমীয়া সংস্কৃতিক অপমান কৰা অধিকাৰ তোক দিয়া নাই। তই এটা কথা ভালদৰে জানি ল'বি, অসমত এতিয়া ভলুকা বাঁহৰ ৰাজ চলি আছে।
গতিকে ভলুকা বাঁহে যদি তোৰ পিঠিত দুখাল কৰিব নালাগে তেতিয়াহ'লে তই এনেকুৱা গান দুনাই নবজাবি আৰু কি বাৰী আৰু কি কথাটো তই বাৰীডালৰ নাম ললি কি তোৰ বাৰীডাল প্ৰাইভেট প্ৰপাৰ্টি তেতিয়াহ'লে শুন যদি প্ৰাইভেট প্ৰপাৰ্টি তেতিয়াহ'লে তোৰ বাৰী ছিঙি দিম গম পালি অসমীয়া ভাষাৰ অসমীয়া সংস্কৃতি এইবোৰক লৈ ভেঙুচালি কৰা অধিকাৰ তুলসীয়া মক্কেলবোৰক দিয়া নাই তোক আচলতে কি বুলি ক'ম অ' কালু দাদা ইয়াক এই মক্কেলৰ গুৰু ইয়ানি মক্কেলামি নহয় ইয়াক আচলতে নম্বৰ 1 হাৰামী বুলি কোৱাটোৱে ভাল কালু তই আজি দেখোন এনে এটা কথা কলি যিটো কথা একদম ৰাইট সিহঁতৰ লক্ষীয়া হাৰামীবোৰক আচলতে অসমীয়া সংস্কৃতি ধ্বংস কৰিবলৈহে জন্ম হৈছে বোধ হয় ইয়াক সৰুতে স্কুলত নিশিকালে যে বোপাই তই ডাঙৰ হৈ ভাল কথা আলোচনা কৰিবি গতিকে ই ভাল কথা আলোচনা কৰাটো দূৰেই এনেকে যদি মক্কেলামি কৰি থাকে তেতিয়াহ'লে ইয়াক কোনোবাই যে নাক ফালি দিব সেইটো খাটাং আচলতে ইয়ালৈকে কিছুমান মক্কেলৰ কাৰণে আমাৰ অসমীয়া চিনেমাৰ জগত বা সংগীত জগতত বহুতো অসুবিধাৰ সৃষ্টি হৈছে ঠিক আছে ভাই তই গান নাগাবলৈ তোক নকওঁ তই কিছুমান এনে গান গা যিবোৰ গানে মানুহৰ মনত আনন্দ দিয়ে তই এটি মানুহৰ মনত অশান্তি সৃষ্টি কৰে তোৰ লেখীয়া কিছুমান মক্কেলৰ কাৰণে সংগীত জগতখন বহুত বেয়া হৈ গৈছে গতিকে তই এইবোৰ গান লিখি কিছুমান ভাল ছিংগাৰৰ নামো বদনাম নকৰিবি ঠিক আছে कौन है ये लोग कहां से आते हैं इनके पास ना रहने को घर है ना रोजगार है ना पैसा है এখন মই এটা কথাই কওঁ এনেকুৱা ধৰণৰ ভিডিঅ' নবনাব কাৰণ এইবিলাক হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ কিছু সম্পদ এইবিলাক ভাঙিবলৈ চেষ্টা নকৰিব পাৰে যদি সৃষ্টি কৰক অসমীয়া সংস্কৃতিক আগুৱাই নিবলৈ চেষ্টা কৰক কিছুমান নিলজ্জ গীত লিখি কিছুমান নিলজ্জ গান লিখি কিছুমান নিলজ্জ ভিডিঅ' বনাই অসমীয়া সংস্কৃতিক ধ্বংস কৰাটো বাদ দিয়ক গতিকে বন্ধুসকল আজি ভিডিঅ'টো মই ইমানতে পৰিসমাপ্তি ঘটিছোঁ গতিকে আজিলৈ বাই